অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা सब्सक्राइब करने के बाद घंटा बजाएं ताकि आप दूसरा अपडेट घंटा भी मिस ना कर पाएं। ভাই শুন বে পাবজি খেলা কিমান বে তই পাবজি কিহৰ কাৰণে খেলা আজি এটা কাম কৰো বে মানে মাল খাও নেকি খাম্মা লৈ আহিব দিওঁ ৰেক্সক খাম্মা আনিবলৈ দিওঁ কল কৰোঁ ৰ হেল্ল' ৰেক্স ক'ত আছা অলপ বাহিৰতে আছোঁ ইয়াতে ক্লাবত অলপমান আড্ডা দি আছোঁ মানে খাম্মা আনিব পাৰিবা তুমি কাই আছা গৈ আছোঁ দেৱা ভাই আছে লগতে জল্দিকৈ আহা মানে অলপমান ৱেইট কৰি আছোঁ তো সিও বোলে মানে ঘৰত যাব অতি সোনকালে আহি যা কোনো কথা নাই আহি যা সোনকালে আহি যা যাই আছোঁ দে জল্দি আনা জল্দি A few moments later. ৰাতিপুৱা মোৰ মনে মই মদাহী আহিবালি ৰেক্স আহিবলা ব্ৰ জাষ্ট ইমান ৱেইট কৰি আছোঁ তোমাক এটা মই মানুহ কল কৰোঁ কাক কল কৰা ব্ৰ এটা বন্ধু আছে এটা মাতো মাতা তোমাৰ পাৰ্টনাৰটো তুমি মাতা জ্যোতিৰ্ময় হেল্ল' মানে ইয়াত আহা তো আমি তিনিজন বন্ধু বহি আছোঁ তো আহে সোনকালে আহে যাইছোঁ দে যাইছোঁ মোৰ বন্ধু এইবিলাক মিলাই লোৱা এইটো হ'ল মোৰ হোমে আৰু এইটো হ'ল ৰেক্স হাত মিলাই লোৱা আৰু হাত মিলাই লোৱা কিছুমান দিয়া বেয়া নাপাবি এনেকৈ আৰু মানে এনেকুৱা মানুহবিলাক আৰে ভাই তই এনেকুৱা মানুহক কিয় মাতিছা মই যে ভাল নাপাওঁ তুমি জানাই ভাই তই আগতে ভাবিব লাগিছিল তেতিয়াহ'লে মোৰ এনেকুৱা পাৰ্টিত মাতিব নালাগিছিল ভাই তই আৰে ভাই মোৰ পাৰ্টনাৰ হয় ভাই সৰুৰ পৰা পাৰ্টনাৰ ভাই আৰে ভাই তই গম পোৱা না কিছু নহয় দে একো নহয় একো নহয় ময়ো জানো সেইটো কথা নাই তুমি এনেকুৱা কৰিব নালাগিছিল ধনী মানুহৰ এতিয়াই গ্ৰুপ মানে আমি নুবুজে মানে ভাল কৰি কিছু নহয় একো নহয় আৰে ভাই সি কি মানুহ মাতে সিয়াৰ পেণ্ট ফাটা লগতে ইয়াৰ পিন্ধিব লগা চলা নাই ভাই আৰু সি কি মানুহক মাতে আমাৰ লগত সি কি পাৰ্টি কৰে হা সেনেকুৱা তেতিয়াহ'লেতো মই নাহিলোঁ হয় তুই গমেই পোৱা মই কেনেধৰণৰ সিয়াৰ মানে কি আমাৰ লগততো অলপ নিমিলে গমেই পোৱা ভাই ভাই যি হ'ল মালটো খাই দিওঁ নে কি কোৱা আৰে ভাই সিটা কথা নহয়তো এতিয়া কথা মানে কি কবি আৰু তাক মানে খাই দিওঁ আৰু কি কোৱা বেছি দেৰি হ'ল মানে যাবলৈ আৰু ঘৰত আৰে বল আৰে ভাই পতাবত ঢাল বে ৰ কেলা খালি কমকৈ মাল দি তুমি বেছি খাৱা মাৰি বুঢ়ি আছে এটা কথাকে লাগি আছে দেই খাই না আমাৰ এটা কথাকে মন মাৰি বহি থাকা খা আবে চেছ বে এনেকুৱা মানুহবিলাক নিশায় শুন তই এনে শুন আৰু কেতিয়াবা মাতিলে তুমি বুজিছা এনেকুৱা মানুহক নামাতিবা বুজিছা না এটা আৰু ভাই শুনা তুমিতো জানাই এটা কথাকে লাগি থকা কিয় আৰে ভাই এইটো কথা নহয়তো তুমি গম পোৱাই আগৰ পৰা
এনেকুৱা মানে পিন্ধিব নোৱাৰা চলা পেণ্ট থকা ল'ৰাক কিয় মাতা? আৰে এতিয়া মই পুৰানি দোষ বে তুমি কি নুবুজা নেকি বে বুজো আবে গেলা আবে ধৰবে আবে গেলা তোক মাৰিম নেকি বে? নালাগে বে দেই বল নিশ্চয় তোৰ কি কেলা আহিব নালাগে বে বাৰ আবে ৰো না আবে তোৰ বে নিশ্চয় আবে গম নাপাওঁ নেকি মাকাটো হা গেলা নিশ্চয় আবে আবে বাৰ পুৰি গ'ল বে আবে বাৰ তুই কি কেলা দেখো এ বাৰ আবে ইয়াক এৰি থৈ যোৱা ভাল হৈছে বে ইয়াক এৰি থৈ বল তুই এটা তুই থাক তুই মোৰ থাক আবে জলদি আবে বাৰ 3 minutes later. সানি ভাই পুড়ে আছেন তুমি সানি ভাই উঠা আরে কোনে মুই হে রে আরে কেলা আই কোন বলছ না এটা সারি গল বে ব্রো আগে মানে কি কম ব্রো গেলার কিছু না হয় একটা ব্রো ইহতে এৰি গল বে ব্রো কেলা সিদিনাখন মোক কোনে বিপদৰ সহায় কৰিলে মই ধৰিব নোৱাৰিলোঁ চালা দেৱা ভাইও মোক সিদিনাখন হেল্প নকৰিলে কোনে কৰিলে কোলা আগত যাই চাওক ৰবা কালাপতে অলপমান আড্ডা মাৰো ভাইটি তুমি ইয়াতে বহি আছা সিদিনাখন বহুত তোমাক মই কিবা ভাবিলোঁ বেয়া নাপাবা দেই নাপাওঁ মই ভাবিছিলোঁ বন্ধুকেইটা খালি ধনী মানুহে বুলিয়ে যে সহায় কৰিব এইটো নহয় টাইমত কিন্তু কোনোৱে নাহে তুমি আহিছা বহুত ভাল লাগিছে মাল চাল খাই গুচি গৈছে এখন তোক নিয়াই নাই ইয়াতে পঢ়িছিলোঁ তেতিয়াহ'লে ভাইটি ব'লা তোমাক মই কাপোৰ তাপোৰ কিনি দিওঁ আহা সেইদিনাখন ইয়াত চানি বাই পৰি আছিল তো কোনোবাই উঠাই লৈ গৈছে নেকি তাক ইয়াতে পৰি আছিল তো মানুহটো কল কৰিছ আৰু তো ভাইটি তোমাক সিদিনাখন বহুত মই কিবা কিবি ক'লোঁ বেয়া নাপাবা নাপাওঁ ব'লা হাই চানি বাই আবে কিহৰ ভাই বুলি কোৱা আবে হয় আচল দোস্তি এনেকৈহে হয় তো মাফ কৰি দিব মোকো আৰে মাফ কৰিবলগীয়া মাফ বন্ধুৰ লগত একো মাফ থাপ নচলে হা কিন্তু বন্ধুটো বন্ধুৱে মাফ কৰিব লগা তুমিও নহয় ময়ো নহয় কিন্তু আমি বন্ধু মাফ কৰা ইয়াত কথাই নোলায় বুজি পাইছা এইটো একো বেয়া কথাই নহয় এতিয়া ক্ষমা কৰি দিবি বুলি যে ক'লা এইটোও নহয় আৰু ইয়াৰ পেন চোলা কোনে কিনি দিলে আৰে ভাই তুমি ইমান বন্ধুত্ব ইয়াক পেন চোলা কিনি দিব নোৱাৰা মোক মৰম লাগি মই কিনি দিছোঁ দুখীয়া হ'ব পাৰে বন্ধুত্ব হ'ল কাৰণ কিহৰ জানা তুমি মানে এতিয়া মই পঢ়ি আছোঁ তুমি গুচি গ'লা সেইটো কথা নহয় বন্ধুত্ব আপোনতকৈ আপোন ডাঙৰ হয় বন্ধুত্বৰ কাৰণে বন্ধু মৰিব পাৰে তুমি এৰি থৈ গুচি গ'লা বা ঠিকানে মই ইয়াক কাপোৰ চাপোৰ কিনি দিলোঁ মোক বেয়া লাগে ন মই হ'ব পাৰোঁ ময়ো ভুল মানুহ কিন্তু মই ইয়াক দিছোঁ তহঁতৰ দৰে বন্ধু মোক নালাগে বল আচল বন্ধু এনেকৈ হ'ব লাগে মানে গম পাইছে না আমাৰ চানি বাই সঁচা কথা কৈছে তো ভাল লাগিছে তো আজিৰ পৰা আমিও এনেকৈ হ'ব লাগিব হেল্ল' গাইজ তো আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে মানে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ভাই বুলি এতিয়া লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব বহুত কষ্টকৈ বনাইছোঁ তো ভিডিঅ'টো তো ভিডিঅ'টো ইমান আমি চিৰিয়াছলি বুলি লোৱা নাই তো মানে আমি ভাবিছোঁ যে দুখীয়া মানুহক ধনী মানুহে যে অলপমান কেয়াৰ নকৰে সেইটোৱে মানে কৰিছোঁ তো যদি ভিডিঅ'টো চাই পেলাই ভাল লাগিছে তো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু
লগতে কেনেকুৱা বা হ'ল ক'ব নোৱাৰোঁ নতুন প্ৰথম ভিডিঅ' তো আপোনালোকে চাই নিশ্চয় ভালেই পাব তো গাইছ মানে কোকা-কোলা আৰু লালৰ বটলত সোমাই পেলাই অলপমান বনাই পেলাই মানে দুখালোঁ সেইখিনি একো বেয়া নাভাবিব আৰু নতুন ভিডিঅ' অতি সোনকালে আহি আছে আপোনালোকৰ